অনুপ্ৰৱেশ আৰু বিদেশী আইন সংশোধনীৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হৈ গ'ল প্ৰতিবাদ। নথিপত্ৰ অবিহনে অমুছলমান বিদেশীক আশ্ৰয় দিয়াৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত। চাওক অভিষেক। অনুপ্ৰৱেশ আৰু বিদেশী আইন সংশোধনীৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ আৰম্ভ হ'ল। অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত। নথিপত্ৰ অবিহনে অমুছলমান বিদেশীক আশ্ৰয় দিয়াৰ বিৰোধিতা। প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধন ভাৰত চৰকাৰৰ। বাংলাদেশৰ পৰা অহা অমুছলমান লোকক থাকিব পাৰিব ভাৰতত। বিনা নথিৰে ভাৰতত থাকিব পাৰিব বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘু। বিনা নথিৰে থাকিব পাৰিব হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, পাৰ্চী আৰু জৈন ধৰ্মৰ লোক। এই অধিসূচনা মতে 2014 পিছত অহা হিন্দু বাংলাদেশীও সুৰক্ষিত অসমত। পৰৱৰ্তী খবৰ। একেদিনাই অগপ আৰু বিজেপিৰ দুজনকৈ প্ৰাক্তন বিধায়কে ত্যাগ কৰিলে দল। একে ষ্টাইলতে পদত্যাগ পত্ৰ লিখি দল এৰিলে বিনন্দ শইকীয়া আৰু সত্যব্ৰত কলিতাই। চাওক অভিষেক। 2026 চনৰ পূৰ্বে বিজেপি মিত্ৰজোঁটত মক্ষমাঘাত। মাত্ৰ এটা শাৰী লিখি অগপ আৰু বিজেপিৰ দুই প্ৰাক্তন বিধায়কৰ দল ত্যাগ। এটা শাৰী লিখি দল ত্যাগ বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ। একে ষ্টাইলতে দল ত্যাগৰ পত্ৰ দিলে অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতায়ো। চিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক বিনন্দ শইকীয়া আৰু কমলপুৰ সমষ্টিৰ প্ৰাক্তন অগপ বিধায়ক আছিল সত্যব্ৰত কলিতা। দুয়োজন বিধায়কে কংগ্ৰেছ দলক যোগদান কৰিব বুলি চলিছে চৰ্চা। দুয়োজনৰে পদত্যাগ পত্ৰ দিছে বিশেষ ইংগিত। সত্যব্ৰত কলিতাৰ পদত্যাগৰ পিছতে অগপ শূন্য হ'ল কমলপুৰ সমষ্টি। কমলপুৰ সমষ্টিৰ অগপৰ সমূহীয়া পদত্যাগ। অতুল বৰাৰ ফেচিবাদী শাসনৰ অভিযোগেৰে পদত্যাগ পত্ৰ। পৰৱৰ্তী খবৰ। ভাৰতত প্ৰায় 1.5 কোটি হিন্দু বাংলাদেশীক আনিব বিচাৰিছে বিজেপিয়ে। বাংলাদেশীৰ প্ৰীতি যদি আছে, মোদী আৰু শ্বাহে গুজৰাটত বাংলাদেশীক ঠাই দিয়ক। কিন্তু হিন্দুৱে হওক বা মুছলমানে হওক, কোনো বিদেশীৰ বোজা আমি নলওঁ। চাওক বিস্তাৰিত। বাংলাদেশীৰ প্ৰীতি যদি আছে, মোদী আৰু শ্বাহে গুজৰাটত বাংলাদেশীক ঠাই দিয়ক। হিন্দুৱে হওক বা মুছলমানে হওক, কোনো বিদেশীৰ বোজা আমি নলওঁ। 71ৰ পিছত মুছলমান হ'লেও যাব লাগিব, হিন্দু হ'লেও যাব লাগিব। বাংলাদেশৰ প্ৰায় 1.5 কোটি লোকৰ বাবে বিজেপিয়ে দুৱাৰ মুকলি কৰিছে। বিজেপিক ভোট দিবলৈ হিন্দু বাংলাদেশীক আঁকোৱালি ল'ব বিচাৰিছে চৰকাৰে। প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধনক লৈ সৰব বিধায়ক ৰফিকুল ইছলাম। অসমে আজি হিন্দু মুছলমান সীমান্ত কৰি থাকিলে এদিন কান্দিব লাগিব। বিজেপিৰ দৰে চৰকাৰো থাকিলে 10 বছৰ আৰু 10 বছৰ পিছুৱাই থাকিব। বিজেপিৰ হিন্দু বাংলাদেশীৰ বাবে অনন্তকালৰ বাবে ৰাস্তা খুলিব বিচাৰিছে। বিজেপিৰ ষড়যন্ত্ৰ অসমে আজিয়ে বুজি নাপালে এদিন কান্দিব লাগিব। ভাৰতীয় লোকে আজি নিজ দেশতে থাকিবলৈ ঠাই পোৱা নাই, ঘৰ পোৱা নাই। আছুৰ স্থিতিক কঠোৰ সমালোচনা বিধায়ক ৰফিকুল ইছলামৰ। পৰৱৰ্তী খবৰ। এবাৰ উচ্ছেদ কৰি মুখ্যমন্ত্ৰী নিজকে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি বুলি ভাবিলে নহ'ব। সাহস আছে যদি হিন্দু বাংলাদেশীক ঠাই নিদিওঁ বুলি কৈ দিয়ক দিল্লী। চাওক বিস্তাৰিত। উচ্ছেদ কৰি মুখ্যমন্ত্ৰীয়ে নিজকে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি বুলি ভাবিলে নহ'ব। সাহস আছে যদি হিন্দু বাংলাদেশীক ঠাই নিদিওঁ বুলি জনাই দিয়ক দিল্লী। অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰ হোৱাৰ পৰা মুক্ত কৰক বিজেপিয়ে। খিলঞ্জীয়াতকৈ হিন্দু বাংলাদেশীৰ প্ৰতি মৰম বেছি হৈছে বিজেপিৰ। অসমখনক ডাষ্টবিনৰ দৰে ব্যৱহাৰ নকৰিব। প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধনক লৈ গৰজি উঠিল আছু। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সকিয়ানি আছুৰ সভাপতি উৎপল শৰ্মাৰ। প্ৰব্ৰজন আৰু বিদেশী আইন সংশোধন ভাৰত চৰকাৰৰ। বাংলাদেশৰ পৰা অহা অমুছলমান লোক থাকিব পাৰিব ভাৰতত। কাৰ বিত্তীয় বৰ্ষ 2014 31 ডিচেম্বৰৰ পৰিৱৰ্তে এতিয়া 2024 31 ডিচেম্বৰ কৰা হ'ল। এই অধিসূচনা মতে 2014 চনৰ পিছত অহা হিন্দু বাংলাদেশীও সুৰক্ষিত অসমত। পৰৱৰ্তী খবৰ। বহুজাতিক চিমেণ্ট কোম্পানীৰ বিৰুদ্ধে ওলাই আহিল ৰাজ। চিমেণ্ট কোম্পানীক 3000 বিঘা ভূমিৰ দিয়াৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ। বহুজাতিক চিমেণ্ট কোম্পানীৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। চিমেণ্ট কোম্পানী স্থাপনৰ বিৰোধিতাৰে উমৰাংচত প্ৰতিবাদ। চিমেণ্ট কোম্পানীক 3000 বিঘা ভূমি দিয়াৰ বিৰোধিতাৰে প্ৰতিবাদ। মহাবল চিমেণ্ট কাৰখানা স্থাপনৰ বাবে 3000 বিঘা ভূমি আবণ্টন। কোম্পানী স্থাপনলৈ বসবাসৰ অনুপযোগী হ'ব নৱদিলং টুংক্ৰ। ডিমা হাছাও জিলাৰ জনজাতীয় লোকৰ জীৱনশৈলী সুৰক্ষিত কৰাৰ দাবী।
চৰকাৰক বিকল্প উন্নয়ন পৰিকল্পনাৰ আহ্বানেৰে স্থানীয় লোকৰ প্ৰতিবাদ। পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ বাবে ক্ষতিকাৰক উন্নয়ন পৰিহাৰৰ আহ্বান।